ঘোলাইগাঁও নামে ঠাই এখন। আজিৰ পৰা কেইবা বছৰৰ আগৰ কথা। মন্টু নামে ল'ৰা এজন আছিল। কামৰ বাবে সি দিল্লী যাব সোমবাৰে। এদিন দুদিন কৰি সময় পাৰ হ'ল। আজি জুনৰ 18 তাৰিখ। মন্টুৰ যোৱাৰ দিন। ঘৰত সকলোকে মাত দি ট্ৰেইন ষ্টেচনলৈ ওলাল সি। ট্ৰেইনখনত উঠি তাৰ নিজৰ চিটটো বিচাৰি ল'লে। ৰাতি 10 বাজিছিল ট্ৰেইনখন গুৱাহাটীৰ পৰা ওলাওঁতে। দেখিছে দবাত থকা মানুহবোৰ শুবলৈ ষ্টাৰ্ট কৰিছেই। সেয়ে সি কাণত হেডফোনডাল লগাই গান দুটামান শুনি শুবলৈ চেষ্টা কৰিলে। অলপ সময়ৰ পিছত সি সাৰ পালে। ঘড়ীত ঠিক 1 বাজিছিল। মোবাইলৰ টৰ্চটো অন কৰি সি বাথৰুম গ'ল। বাথৰুমৰ পৰা ওলাই সি চক খাই গ'ল এন্ধাৰত। এনেকুৱা লাগিছিল যেন সিহঁতৰ দবাটোত কোনোবা এজনী ছোৱালী চুলি মেলি ঘূৰি ফুৰিছে। বেছি ভাবি নাথাকি নিজৰ বিচনাত উঠি শুবলৈ ওলাল। তেতিয়া ঠিক নিশা 2 বাজিছিল। ট্ৰেইনখন ৰখি যোৱা যেন পালে সি টোপনিত। সাৰ পাই উঠি পোহৰ মাৰি দেখে দবাটোত কোনো মানুহ নাই। কি হ'ল সি একো ধৰিবই নোৱাৰিলে। ভয়তে সি বাকীকেইটা দবাও চাবলৈ দৌৰিলে। গম পালে গোটেই ট্ৰেইনখনেই খালী হৈ আছে। তেনেতে দবাটো পিছফালৰ পৰা তাক কোনোবাই মতা যেন পালে। ঘূৰি চাই দেখে কোনো নাই। ট্ৰেইনখনৰ দৰজাখন খুলিবলৈ বহুত চেষ্টা কৰিলে সি। কিন্তু দৰজাখন খুলিব নোৱাৰিলে। তেনেতে তাক কোনোবাই খেদি অহা যেন পালে। সেই মনটো পিছফাললৈ দৌৰিবলৈ ধৰিলে। দৌৰি দৌৰি বেলেগ এটা দবা পালেগৈ। অলপ সময়ৰ বাবে তাৰ এনেকুৱা লাগিছিল যে তাক খেদি অহা সেই শব্দটো নাইকিয়া হৈ পৰিছিল। ভয়ে ভয়ে এখোজ দুখোজ কৰি ইটোৰ পিছত সিটো দবা পাৰ হৈ সি ড্ৰাইভাৰ ৰুম পালেগৈ। এন্ধাৰেৰে আৱৰা সেই নিশাটো সি কেনেকৈ পাৰ কৰিব ভাবি পোৱা নাছিলে। ভাবি থাকোঁতে পিছফালৰ পৰা তাৰ ভৰিত কোনোবাই ধৰি চোঁচৰাই টানি নিলে তাক। চিঞৰি চিঞৰি অচেতন হৈ পৰিল সি। অলপ সময়ৰ পিছত ট্ৰেইনৰ হৰ্ণটো বজি উঠিল। কেইবা ঘণ্টামানৰ পিছত তাৰ চকুত পোহৰ এটা লাগিল। সাৰ পাই উঠিল মনটো। ট্ৰেইনখনৰ বিচনাত নিজক দেখি আচৰিত। তাতকৈও আচৰিত সি দবাটোত বাকী মানুহবোৰক দেখি। কি হ'ল সি একো ধৰিবই নোৱাৰিলে। ঘড়ীটো চাই দেখে ৰাতিপুৱা 6 বাজিছে। সপোন আছিল নে সঁচা আজিও নাজানে সি। কিন্তু তাৰ ভৰিত আজিও কাৰোবাৰ আচুগুৰৰ চিন আছে।